আমাৰ নিবনুৱাসকলৰ কাৰণে আহি গ'ল এটা দুখবৰ। 1 লাখ নিযুক্তি প্ৰক্ৰিয়া চলি থকাৰ মাজতে ৰাজ্য চৰকাৰৰ প্ৰায় 50% পদ বিলুপ্তি হোৱাৰ পথত। ই-অফিচ পদ্ধতি ব্যৱহাৰ হোৱাৰ বাবে বহু পদ নাইকিয়া হ'ব। চতুৰ্থ বৰ্গ, ৰণীত শাখা, কম্পিউটাৰ অপাৰেটৰ, তৃতীয় বৰ্গৰো বহু পদ বিলুপ্তি হ'ব। বিত্তীয় বিভাগৰ লগত আলোচনা কৰি এই পদসমূহ বিলুপ্তি সিদ্ধান্ত ল'ব। ৰাজ্য চৰকাৰৰ যি 1 লাখ নিযুক্তি প্ৰক্ৰিয়া চলি আছিল, তাৰ মাজতে আমাৰ নিবনুৱাসকলৰ বাবে এইটো এটা দুখবৰ আহিছে। তৃতীয় চতুৰ্থ বৰ্গৰ বহুখিনি পদ বিলুপ্তি হ'ব।